হেল্ল' এভৰিৱান, মোৰ আন এটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি গোটেইকেইটা ৰংঘৰলৈ যাবলৈ বুলি ওলাইছোঁ। যিহে গৰম দিছে, ৰাস্তাতে আকৌ আইচক্ৰীম এটাও খাই ল'লোঁ। এয়া আমি পালোহি। বাইকবোৰ আকৌ নিব দিয়া নাই কাৰণে তলাতল ঘৰৰ তাতে থৈ ল'লোঁ। তাৰপাছত এয়া খোজকাঢ়ি গৈ আছোঁ চাবলৈ বুলি ৰংঘৰলৈ। বাৰু আপোনালোক কোন কোন আহিছিল কমেণ্ট এটা কৰি দিব দেই। এয়া আমি ৰংঘৰ পালোহি। দেখিছেনে মানুহৰ কিমান ভিৰ। মই কিন্তু এইবাৰ প্ৰথমবাৰ বিহু চাবলৈ বুলি আহিছোঁ ৰংঘৰত। বিহুৰ দিনা ৰংঘৰৰ বাকৰিত বিহু চোৱাৰ মজাই বেলেগ। আমি দুজনীয়ে আকৌ ৰিলছ এটাও বনাই ল'লোঁ। তাৰপাছত এয়া ঘৰলৈ বুলি আহি আছোঁ। ঘৰলৈ আহিয়ে আকৌ দেখিছোঁ আমাৰ চোতালত কণমানি কেইজনীয়ে বিহু মাৰি আছে। কণমানি কেইজনী যোৱাৰ পিছতে আকৌ এয়া ভণ্টিহঁতৰ জেং বিহু আহিল। এয়া আকৌ সন্ধিয়া সময়ত গাহৰি চুঙাত দি খাবলৈ বুলি সকলোবোৰ মছলা মেৰিনেট কৰি ল'লোঁ। চুঙাত দিয়া গাহৰি খাই বাৰু কোনে কোনে ভাল পায়। এয়া চুঙাত ভৰাই আছে মানুহজনে। আজিলৈ তেন্তে